প্ৰটকল ভৰিৰে মোহাৰি একাংশই ফেৰী যাত্ৰী হেলাৰঙে পাৰ হৈ মহাবাহু ব্ৰহ্মপুত্ৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীত মাস্ক নিপিন্ধাকৈ এইদৰে উঠে বহু যাত্ৰী মানি নচলে সামাজিক ব্যৱধান আমি দৃশ্য আপোনালোকক দেখুৱাইছো আৰু স্যানিটাইজেশ্যনৰ ক্ষেত্ৰতো পালমৰা ব্যৱস্থা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈয়ে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰীঘাটত আৰু এই ৰজাদুৱাৰ ঘাটৰ এই ফেৰীঘাটটোৰে নিতৌ যি ফেৰী চলাচল কৰে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আৰু ইয়াৰে বহু সংখ্যক যাত্ৰীয়ে যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰে আৰু বহুতে মাস্ক পৰিধান নকৰে আৰু এনেধৰণে নিতৌ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰি আছে ফেৰী মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াকৈ দেখুৱাইছোঁ যে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশ তথা ৰাজ্যত আৰু ৰাজ্যত যিহেতু এতিয়ালৈ 1.5 লাখতকৈ অধিক লোক ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈছে 500তকৈ অধিক লোক ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰপিছতো ৰাইজ যেন সচেতন হোৱা নাই মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ এয়া হৈছে এখন যাত্ৰীবাহী ফেৰী আৰু এই যাত্ৰীবাহী ফেৰীত যিসকল যাত্ৰী আছে তেখেতসকলৰ মাজত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ নাই আৰু বহুতেই মাস্ক পৰিধান কৰা নাই আৰু এনেধৰণে নিতৌ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰি আছে মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ তাৰ মাজতে এজন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আছে মই তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ দাদা কি ক'ব ইয়াত দেখিছোঁ যে বহুতেই যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে তেওঁলোকে ডিষ্টেঞ্চ মেইনটেইন কৰা নাই বহুতেই হয়তো মাস্ক পৰিধান কৰা নাই কি ক'ব আমিও তেখেতসকলক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ আমাৰ কৰ্মচাৰী অনবৰতে কৈ আছে আপুনি দেখা যাব আমাৰ কৰ্মচাৰীয়ে কৈ আছে সামাজিক দূৰত্বটো অন্ততঃ বজাই ৰাখক আপোনালোকে ক'ভিড প্ৰট'কলটো মানি চলক কাৰণ এতিয়া সাংঘাতিক ৰূপ লৈছে ক'ভিড গতিকে সেইকাৰণে আমি প্ৰত্যেককে অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে মাস্ক পৰিধান কৰি জাহাজত যাত্ৰা কৰে আৰু ছ'চিয়েল ডিষ্টেঞ্চটো অন্ততঃ মেইনটেইন কৰি চলে আমি বাৰম্বাৰ তেখেতসকলক অনুৰোধ কৰি আছোঁ কিন্তু কোৱা হৈছিলে যে আৰম্ভণিতে যেতিয়া ফেৰী বহুত দিন ধৰি বন্ধ হৈ আছিল তাৰপিছত যেতিয়া ফেৰী পুনৰ চলিল তেতিয়া আপোনালোকে এটা নিয়ম বান্ধি দিছিল যে প্ৰতিজনে মাস্ক পৰিধান কৰিব লাগিব হাত চেনিটাইজ কৰিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগিব কিন্তু তাৰপিছতো আপোনালোকে যিসকল মাস্ক পৰিধান কৰা তেখেতসকলক টিকট কিয় দি আছে টিকেট লোৱাৰ সময়ত তেখেতসকলে মাস্কটো লগাই লয় তাৰপিছতে বহুতৰ ক্ষেত্ৰত দেখা যায় যে মাস্কটো খুলি কেনে পকেটত ভৰাই লয় অৱশ্যে চবেই তেনেকুৱা নহয় 2-এজন মানুহে তেনেকুৱা পৰিলক্ষিত কৰা যায় আৰু চেনিটাইজ কৰাৰ ব্যৱস্থা ৰখা হৈছে তেখেতসকলে চেনিটাইজ কৰে অৱশ্যে কিছুমানে মিটাৰো মাৰি আমাক জাহাজত উঠাই থকা হৈছে মানুহ গতিকে সেইখিনি ক'ভিড প্ৰট'কল আমাৰ বিভাগৰ ফালৰ পৰা আমি মানি চলি আছোঁ কিন্তু বহুতেই মানি চলিব নিবিচাৰে নেকি বহুতে এইটো মানি চলিব বিচৰা নাই বৰ্তমানে বহুতে এইটো মানি নচলে বা আমি কোৱাৰ পিছতো সেইটো মানি চলিবলৈ চেষ্টা নকৰে আৰু এনেদৰে নিতৌ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰি আছে কিন্তু এইসকল যিসকল যাত্ৰী ইয়াতে অহা যোৱা কৰে তেখেতসকলে বহুতেই মাস্ক পৰিধান নকৰে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰে কিন্তু ৰাইজ যেনে এতিয়াও সচেতন হোৱা নাই যিহেতু ইতিমধ্যে ৰাজ্যত 1.5 লাখতকৈ অধিক কৰোণাত আক্ৰান্ত হৈছে 5 শতাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে ভয়ংকৰ পৰিৱেশ মই পুনৰ দেখুৱাইছোঁ যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যে ফেৰী চলাচল কৰে এই ফেৰী চলাচল কৰা যাত্ৰীসকলৰ ভয়ংকৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াতে বহুতেই মাস্ক পৰিধান কৰা নাই আৰু এক ভয়ংকৰ পৰিৱেশ বুলি ক'ব লাগিব তাৰ মাজতে দাদাক আপোনাক সুধিছোঁ ক'ত যাব আপুনি গুৱাহাটীত যাম কিন্তু আপুনি মাস্ক পৰিধান কৰাত যেন সচেতন হোৱা নাই পাহৰি গ'ল আমিতো কৰিয়ে আছোঁ নহয় মই কিবা এটা কথা পতা পৰা নাই আৰু এয়া হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ পৰিৱেশ যে ইয়াৰ যিসকল ফেৰী চলাচল কৰে আৰু ইয়াৰে বহুতেই মাস্ক পৰিধান নকৰে আৰু এনেধৰণে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰি আছে কিন্তু তাৰপিছত দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাতাবাৰী সমষ্টিত উপস্থিত হয় গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা